নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰতো সদায় ভালেই, সদায় নিচিনাকৈ। এটাই বাজিলে কাম বন কৰি আজৰি হওঁ মানে। একো কথা নাই, সোনকালে বনাব লাগিব বুলিতো কথা নাই। গধূলিও বনাব পাৰে, ৰাতিপুৱাও বনাব পাৰে, দুপৰীয়া যেতিয়া মন যায়, যাৰ যেনেকৈ মন যায় ন। চ' গাইজ, কি বনাম আজি? কি বনাম মই নিজেও নাজানো। কিবা এটাতো বনিব ন। চাহডোখৰ মাহেঁতি পথাৰলৈ গ'ল ধান দাবলৈ। তাৰপৰা বেটি মোৰ লগতে আছে, বেটিক এতিয়া শুৱাই থৈ আহিছোঁহে মই। তাইক শুৱাবলৈ গান গাই দিব লাগে, তেতিয়াহে শুৱে, নহ'লে ইভাগে তাইক শুৱাই থৈ দিলে নহয়। মা পৰিছিলোঁ, আপোনালোকলৈ ভিডিঅ' বনাওঁতে পৰিয়ে গৈছিলোঁ। চ' আপোনালোক বহুতে মোৰ ভিডিঅ'বোৰ চাইছে, কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আমাৰ ঘৰ বনাই আছে, চৰকাৰী ঘৰ। চাকৰি বাকৰি নাই, চৰকাৰী দিয়া ঘৰে বনাইছোঁ। ক'তনো এতিয়া চাকৰি নহ'লে মানে ইমান পকা ঘৰ বনাব নোৱাৰিয়ে পটকৈ। তিনি কথা আছে আৰু পকা ঘৰত থাকিবলৈ পাম আৰু এবাৰ। আমাৰতো কাৰো চাকৰি বাকৰি নাই, গতিকে ক'তনো পকা ঘৰ বনাব পাৰি। চৰকাৰে দিয়া ঘৰটো আহিছে, তাকে কপাল ভাল আৰু ঘৰটো যে আহিছে, পকা ঘৰত থাকিবলৈ পাম প্ৰথম। তিনি কথা আহিছে আৰু পকা ঘৰ একোঠা বনাবলৈকে ইমান চিন্তা কৰিব লাগে। হাজিৰা কৰিতো পটককৈ পকা ঘৰ বনাব নোৱাৰি। ইটা যি দাম, বালি, শিলগুটি, ৰদ। মই এতিয়া পথাৰলৈ যাওঁ, পথাৰত চাহ দিয়া সময় হৈ গ'ল। বাই, আকৌ আহি আছোঁ পাছত। আকৌ আহিম বুলি কৈছিলোঁ, পিছত আকৌ আহিব নোৱাৰোঁ, চৰি। এতিয়া নবৌহঁতৰ ঘৰলৈ মাতিছে, নবৌহঁতৰ ঘৰলৈ যাওঁ। বাই, নেক্সট ব্লগত লগ পাম।